ওরপট বিলত যাব বলে পুরা এনেকে খাচি খাচি ওলাইছিল দিন হল থাৰ গাড়ীখন লৰাই নাই বাবু গৈ আছে থাৰ গাড়ীত উঠিম লিচু গছত আপেল লিচু ফুলে আপেল লিচু নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম আজি মোৰ চিলাই এটা দিন একদম ভয় লাগি আছে কেংকাবা লাগে আৰু টানে বোলে ৰচিতা একদম ভাবিলে কিবা ৰকম লাগে তো কি হয় নহয় মানে কাটিবতো লাগিবই আৰু চলে টাইমটো দিছিল 10 দিন 11 দিন হৈ গ'ল মোৰ অলপ অলপ শুকাইছে যি নহওক আজিতো কাটিব লাগিব যি নহয় কালি নহয় পৰহিতো কাটিব লাগিব কিন্তু এনেকা ৰচিটো টেককে কাটিবলৈ পুৰা টানে মানে ভাবিলে কিবা ৰকম লাগি যায় তো যি নহওক আজি এতিয়া যাম আৰু এইখিনিতে এটা বস্তু দেখুৱাম আপোনালোকক এই দুটা লিচু গছ দেখি আছে এই দুটা লিচু গছত আপেল লিচু ফুলে আপেল লিচু মানে কেনেকুৱা আপোনালোকক দেখুৱাই আছো লিচুটো মানে এনেকুৱা লাগে যেন আপেলহে হৈ আছে তো দেখুৱাই আছো সেইটো গছত আছিল মানে কাৰি খাই দিল এই পুৰা খাই দিল বাবু খাই দিল কত আৰু কত এবাৰ ইয়াতে লিচু ফুলিছে আমি ভাবি আছো লিচুটো পকিলে মজাকে খাম এই চাব পৰা লিচুটো এনেকুৱা দেখে একদম আপেল বৰাবৰ বহুত ডাঙৰ ডাঙৰ হয় আৰু এই লিচুটো আমি খাম বুলি পকিব দি আছিলো কিন্তু এইটো এনেকুৱা কাঁচাতে খায় বম মিঠা আৰু একদম ইয়াৰ গুটিটো একদম সৰু এই লিচুটো ইয়াতে পৰি আছিলে চাক মানে বহুত পৰি আছে এইফালে এটা পৰি আছে এয়া চাব পাৰে এইটো ভালেই হৈ আছে এয়া এই লিচুটো মানে কাঁচাতে খায় মানে মজা টেষ্টি আৰু মিঠা লাগে এইটো মানে নপকাতে সৰি যায় যদি ইয়াক মানে নাখায় নপকাতে চুৰি পৰি চেচ একদম এতিয়া আপোনালোকক খাই দেখুৱাম আৰু এনেকুৱা লিচু প্ৰথমবাৰ খাই পালো জীৱনত ফাৰ্ষ্ট আৰু নিজৰে এনেকুৱা লিচু গছ আছে তো কি কম বহুত বেছি ভাল লাগিল আৰু না একদম তো এতিয়া খাম মিঠা আৰু খাই কিনে আপোনালোকক ইয়াৰ গুটিটো দেখুৱাই আছো মাংস মজা ইয়াৰ চাব পৰা গুটিটো একদম সৰু আৰু মাংসটো একদম পুৰা বেছি আছে এনেকুৱা লাগে ব্ৰইলাৰ খাই আছো মই দেখোন টেঙাই খাব নাপাওঁ এই খাৱাটাৰ কাৰণে কি কৰি আছো মই গম পাবলে দেখোন বম গালি দিব মোক তো আহিছিলো চিলাই কাটিব চিলাইটো মানে নাকাটিলে আৰু কৈছে ডাক্তৰটো কৈছে 2 দিনমান ৰাখক মানে ভিতৰত শুকা নাই ওপৰত শুকাইছে বুলি কল আৰু 4টা ঔষধ লৈ আনিলো মানে শুকোৱা আৰু 2 দিন পিছত কাটিম বুলি কৈছে আৰু ই বেটাই মানে ওপৰত বিলত যাম বুলি কৈছিল যেতিয়া ৰ'দ দি আছে ইয়াক কলো সন্ধিয়াত একপাক যাই আহিম এনেকুৱা ৰ'দত যাই নাওত উঠা সম্ভৱ নহয় এনে মোৰ মাথাত চুলি নাই আৰু ৰ'দত ওপৰত বিলত যাব খোজে মোৰ দেখোন মাথাই গৰম হৈ যাব এনে গৰম হৈ আছে আৰু চুলি নাই টেঙাকে লাগি যায় না চট খাই তো এতিয়া আৰু ঘৰতে গৈ আছো আৰু কত যোৱা নহল খুটামাৰে স্কুল বন্ধ হলেহে যাম না চটো কিয় এনেকে কৰতে তই এনে তো মই ভাত খাওঁ নাই ভাত খাব লাগব সেয়ে পুৰা ভাত চাত খাই এইফালে লিচু চাব পাৰে কেইটামানে গাছত আছিল তো কাঢ়ি ললো বেটা বোলে খাব তো কাঢ়ি লো আৰু চাওঁ না কি বম ডাঙৰ এই চাহ একদম আপেলৰ মতন লাগে এইফালে চাহ তো চাহ নাই কি বঢ়িয়া ডাঙৰ আৰু এতিয়া যে খাই মজা হ'ব কিন্তু মই খাব নোৱাৰো না গোল লিচু আৰু বহুত দিন হল থাৰ গাড়ীখন লৰাই নাই বাবু গৈ আছে থাৰ গাড়ীত উঠিম তো ফাইনেলি ইফালে থাৰ গাড়ীটো চাৰ্জ দি ৰাখিছো চাব পাৰে বহুত দিন পিছত মানে এনেকে চাৰ্জ দিয়া হৈ আছে প্ৰায় 1 মাহ মান হল আপোনালোকে কি ভাবিছে নেকি মই থাৰ গাড়ী ল'ব পাইছো বৰ্তমান তেল ভৰাব পইচা নাই আৰু থাৰ গাড়ী পাম নেকি ল'বা আপোনালোকে কি ভাবি আছে মিছা ভাবিল না মোৰ থাৰ গাড়ী আছে বুলি নাই মোৰ থাৰ গাড়ী নাই
মই ইয়াক ক'লো মোৰ আজি চিলাই খোলাব লাগে তো আমি যাব লাগিব শলমাৰত আৰু বাবুকো আজি লৈ যাম যিহেতু স্কুল বন্ধ আৰু বাবু কৈছে সিফালে যদি যাৱা খাই এয়াৰপৰ্ট বিলত যাম তো এয়াৰপৰ্ট বিলত যাব বোলে পুৰা এনেকে খাচি খাচি ওলাইছিল জিতা ৰ'দ দিছে মানে থাকাই নাযায় এনেকা ৰ'দত আৰু যায় নেকি নাৱত উঠিব একদম মাথা চাথা গৰম হৈ যাওঁ এইটোৰ কাৰণে মানে নেগেলো কৈ আছে বাবু আৰু মোক মিছা কথা কৈ লৈ গৈছে বুলি কৈ আছে পুৰা খাচি খাচি তুইতো কৈছিলি না উৎপৰ বিলত যাম বুলি পুৰা মইও ভিডিঅ' চিডিঅ' বনাম বুলি ভাবছিলো এখন যে তুই আমাক নিচাতে লৈ গেল কাই গম পাই গৰমত নাযাব বুলি পুৰা খাজি খাচি ওলাইছিল আৰু মোৰ অৱস্থা চাই এনেকুৱা হাফ পেণ্ট পিন্ধি মই এয়াৰপৰ্ট বিলত যাম বুলি ভাবছিলো কিন্তু যোৱা নহ'ল মানে ৰ'দটো বেছিকে দিল মানে আমি যেতিয়া গৈছিলো ৰ'দটো একদমবাৰে নাছিল আৰু না তো উইদাইতো ভাবি আছিলো মই তই যাওঁতে এনেকাকে ওলাইছে অলপমান ভাল চলা পিন্ধি ল বুলি ক'লো তই ক'ব লাগছে নিপিন্ধো মই এনেকাই যাম তই মানে নাযোৱা তোৰ ঘৰৰ পৰাই মাতলাত তাৰ কাৰণে তই এনেকাই গৈছে তো যি কি নহওক প্ৰেং হৈ গ'ল আৰু না একদম প্ৰেং তো যোৱা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব বহুতে কৈছে প্ৰেং ভিডিঅ' লাগে তো কেনেকুৱা ধৰণৰ প্ৰেং ভিডিঅ' লাগে মোক এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব একদমবাৰে নাজানাকৈ মই প্ৰেং কৰিবলৈ চেষ্টা কৰিম কিন্তু আজিলৈ মই প্ৰেঙেই কৰা নাই প্ৰেং ভিডিঅ' কৰা নাই তো কৰিবলৈ ট্ৰাই কৰিম আৰু না ইউটিউবত চাই পোৱা যায় না আজিকালি আৰু যি কি নহওক মোনাটোক মই এটা কথা কওঁ 2-3 দিনৰ পিছত ভয়ংকৰ গৰম হ'ব একদমবাৰে থাকাই নাযাব গম পাইছে না তাৰপিছত এতিয়া কি ঠাণ্ডা দি আছে নেকি হা ই গৰমৰ কাৰণে তই মোক উত্তৰ বিলাক নিনিলি আজি